Hello guys, welcome to my YouTube channel. আপোনালোক চাই আছে ব্লগ গাইজ। আপোনালোকৰ হ'ব ভাল নে? মোৰ হ'ব ভাল। আৰু গাইজ আজি আমি এটা ধুনীয়া প্লেজত যাই আছোঁ। আপোনালোকে থাম্বনেইল চাই গমেই পাইছে কি প্লেজত যাই আছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু গাইজ আমি এতিয়া আহি পালোঁ, মানে আমি গড়েশ্বৰ পাৰ হ'লোঁ। এতিয়া বগামাটি পাম। ইয়াৰ পৰা বগামাটি 10 কিলোমিটাৰ। আপোনালোকে জেগাখিনি দেখা পালে চিনি পাব। চাওক, সেইটো এটা হ'ল ইয়াৰ কিচুজ গেট বুলি কয়। ইয়াৰ পৰা বগামাটি 10 কিলোমিটাৰ আছে। বগামাটিৰ পৰা আমি যোনটো প্লেচত যাই তাৰ প্ৰায় 2 কিলোমিটাৰ। আমাৰ মুঠ এতিয়া মানে 12 কিলোমিটাৰ আছে। বলক ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। বলক। আৰু গাইজ ইয়াৰ পৰা গ্ৰাছলেণ্ড 5 কিলোমিটাৰ আছে। গাইজ ইয়াৰ ভিউটো চাওক, কি নেচাৰেল ভিউ। আৰু গাইজ ইয়াতে আহি বহুত ধুনীয়া লাগে মানে ইয়াত তামোলৰ বাগান চাওক গাইজ, তামোলৰ বাগান ইয়াতে আহিলে মানে নক'ব আৰু বেলেগ ফিলিং এটা আহি যায়। আপোনালোক মই পাৰাখিনি ইয়াৰ গোটেইখিনি দশম মানে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মোক ছাপোৰ্ট কৰি যাওক। আপোনালোক মই বহুত ধুনীয়া প্লেচ মানে দেখাই যাম। আৰু গাইজ আমাৰ ফাইনেলি লোকেশ্যন আহি পালোঁ। এইটো ৰাস্তাতে গ'লে গ্ৰাছলেণ্ড পায়। চব গাড়ী এইবোৰ ভাল হৈছে, নতুনকৈ মজা লগাইছে। আৰু গাড়ীত আজি ৱেডাৰটো বহুত ধুনীয়া হয়। আৰু গাড়ী ইয়াৰে ভিতৰৰ মানুহখিনি বহুত লেতেৰা পানী খাব লাগে। নালাৰ পানী খাইছে, দেখিছেনে? পানীখিনি বহুত লেতেৰা পানী, মই চাইছোঁ। কি ক'ম আৰু এয়াৰ। আৰু গাড়ীজ মানে আপোনালোকে এই তাৰ দেখিছেনে? এই তাৰ মানে গোটাই ৰাউণ্ডটো আছে। মানে ইয়াতে হাতী আহি চাগে, মানে ইয়াতে চব লগাই থৈ দিয়ে কিজানি। মানে হাতী যে বহুত বেছি লাগাত কৰি বেছি উৎপাত কৰে, মানে ইয়াতে কাৰেণ্ট লগাই দিয়ে। আৰু গাইজ ইয়াতে মানে গ্ৰাছলেণ্ডৰ ভিতৰত এণ্টাৰ কৰে। ইয়াত টিকেট কাটিব লাগে 50 টকা। আমি ইয়াতে 50 টকাৰ টিকেট কাটিলোঁ আৰু এতিয়া ভিতৰ ভাগে যাব পাৰিম। আৰু আমি এতিয়া গ্ৰাছলেণ্ডৰ ভিতৰত এণ্টাৰ কৰিম। বলক ভিতৰ ভাগে যাওঁ। আৰু গাইজ এতিয়া আমি মেইন প্লেচ আহি পালোঁ। দেখাই আছোঁ আপোনালোকক মেইন প্লেচখিনি চাওক। Oh my, কি নাইচ ভিউ। গাইজ আপোনালোকক এতিয়া মই গোটেইখিনি ইয়াৰ দেখাই আছোঁ। আমি আহি পালোঁ এতিয়া মেইন জেগা। এইখিনি কয় গ্ৰাছলেণ্ড। ৱাও। আৰু গাইজ ইয়াতে কি মজা বতাহ দি আছে বে। ফটো দিব লাগেতো ৰদ তুলি আছো ফটো। আৰু গাইজ চাওক, পাহাৰখনৰ পৰা বতাহ আহি আছে। গাইজ ইভাগেও নিজৰা আৰু ইভাগেও নিজৰা, আৰু মাজতে সেউজীয়া গাছবিলাক আছে। আৰু মই আছো মোৰ লগ পাইছে। গাইজ দেখিছে চাগে কি বতাহ মাৰি আছে। আৰু গাইজ আমি এতিয়া আৰু ভিতৰ ভাগে যাই আছো। গাইজ ইমান ধুনীয়া জেগা, মই পাগল হৈ যাম কেলা। আৰু গাইজ এই শিলটোৰ পৰা মই পাৰ হৈ গ'লো। আৰু ইয়াতে আমি অলপ
এই পানীতে গা ধুম আৰু বেলেগত নাযাওঁ কিবাকে বহুত ধাৰ হৈ আছে বা গাইজ মজা লাগিব ৱাও ৰ আৰু গাইজ এতিয়া আমি গ্ৰাছলেণ্ড আছো চাওঁ কি মজা লাগিছে আহি ইয়াত নক'ব আৰু ইয়াতে অলপ আমি গা ধুম এতিয়া আপোনালোকক দেখাই আছো ইয়াৰে ভিউটো চাওক বাপৰে বাপ কি মজা ভিউ গাইজ ইয়াতে কিছুমানে লিলিমাই কৰি আছে আৰু আপোনালোকৰ যদি লিলিমাই কৰিব মন আছে ইয়াত আহি যাওক আৰু গাইজ এতিয়া আমি অন্ধি যাম পাৰ হৈ অন্ধি বেছি দূৰ নহয় এক আঁঠু পানী হ'ব এতিয়া অন্ধি মানে চবে পাৰ হৈ যায় ভয় লাগিছে গাইজ মই মানে এতিয়া চলা তলা খুলি ইয়াতে গা ধুম আৰু ফটো তুলিম নক'ব আৰু আৰু গাইজ ইয়াতে কি মজা লাগিছে আহি আৰু গাইজ এতিয়া আমি ইয়াতে গা ধুম চাই থাকক ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু গাইজ কেলা কি খাইছ বে এইবিলাক এই নচি অ' গাইজ মই গা চা ধুই ল'লোঁ গা ধুই মোজা লাগিছে মজা নহয় মোজা হৈ গৈছে আজি মোৰ মই ক'ব নোৱাৰা হৈ গৈছোঁ ফূৰ্তিতে কি কৈ আছোঁ মানে গা ধুই আৰু মই গা ধুই আপোনালোকক দেখাই দি আছোঁ মই ৱাও গাইজ ইমান গৰম দি আছে এই গৰমত মানে এতিয়া মজা লাগিছিল ক'ব নালাগে মই নিপিছোঁ হ'বলৈ গাইজ মই ধাৰ হৈছোঁ বহুত নামে ভয় লাগে কষ্টকে নামি আছোঁ মানে মাজত যোৱা নাই ওচৰতে গা ধুই আছোঁ ওচৰতে আৰু কি কবি আৰু চক আৰু গাইজ এই পাহাৰৰ মাজত মানে চাৰিওফালে পাহাৰ মাজতে নিজৰা এটাই ভালে লাগে আৰু কিছুমান লিলিমাই কৰিছে লিলিমাই ক'ত গাইজ আপোনালোকক মই গ্ৰাছলেণ্ডৰ গোটেইখিনি ঠাই দেখালোঁ আৰু যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি কোনোবাই নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় আই অসম।